এয়া মই পেষ্টিছৰ দোকানত আহিছোঁ গেছৰ চুলা এটা কিনিম বুলি। মোৰ পুৰণা গেছৰ চুলাটো নষ্ট হৈ গৈছে, ভাবিছোঁ এটা কিনো নতুন। আৰু ইয়াত গোটেই পেষ্টিছৰ জিনিছেই পায়। আৰু এইফালে গেছৰ চুলাটো কিনিলোঁ আৰু লগতে কি কিনিলোঁ আপোনালোককো ভাবিছোঁ দেখাওঁ। আৰু এয়া মই লগতে নন ষ্টিকৰ কেৰাহী টাৱা এক ছেট কিনিলোঁ, অফাৰত পাই পেলাই কিনি ল'লোঁ। আৰু এয়া তিনিখনৰ দাম হৈছে 2400 টকা আছিলে, অফাৰ প্ৰাইচত মই 2000ত পালোঁ, সেই গতিকে লৈ আহিলোঁ। আৰু এয়া কোনটো চুলা কিনিলোঁ আপোনালোককো দেখাইছোঁ। তিনিটা লগা চুলাটো কিনিলোঁ আৰু এইটো গ্লাছৰ চুলা হয়। আচলতে মই পেষ্টিছৰ দোকানখনৰ পৰা আগতো আনিছোঁ, জিনিছবোৰ ভালেই পাইছোঁ ব্যৱহাৰ কৰি। আৰু আলহীও আহিব, আমাৰ গেছৰ চুলাটো নষ্ট হ'ল, ভাবিলোঁ এটা দৰকাৰো যেতিয়া আজি কিনিয়ে লওঁ। আৰু ছোৱালীয়ে মেট্ৰিক দিছিলে, তাইৰ ৰিজাল্ট খবৰ পাই মামাহঁতো আহিলে আৰু কেক এটাও কাটিলে, মামায়েকে কেক লৈ আহিছে। তাইৰ অলপ মনটোও বেয়া হৈ আছে, ভাবিলে মামায়েকে কেকটো কাটিলে তাইৰ খুচ হ'ব। আচলতে তাইৰ পাৰ্চেণ্টেজ অলপ কম হ'ল, তাৰ ভবাৰ মতে 84.16 পাৰ্চেণ্টেজ হৈছে। আৰু সেই গতিকে তাই অলপ মন বেয়া, অলপৰ কাৰণে ডিষ্টিংশ্যন নাহিলে দেখি। গতিকে মামায়েকে তাক খুচ কৰিবলৈ কেক লৈ আহিছে। আৰু এয়া আলহী কোন কোন দেখাইছোঁ বাৰু। মাও আহিছে আৰু এইপিনে জেঠায়েক আহিছে, মামীয়েক, এইপিনে বাইদেউ, তাইৰ বাইদেউক লাগে, জেঠায়েকৰ ছোৱালী, আৰু এইপিনে মামীয়েকক কেক খুৱাই দিছে। এইপিনে আৰু এজনী জেঠায়েক আহিছে। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।